বাৰ্থডে হওক বা এনিভাৰ্চেৰিয়ে হওক, আমি যদি স্বাস্থ্যসন্মতভাৱে ঘৰত থকা সামগ্ৰীৰে এটা কেক সুন্দৰকৈ বনাই সকলোকে খুৱাব পাৰোঁ বা নিজেও খাব পাৰোঁ, তেতিয়াহ'লে ইয়াতকৈ আৰু ভাল কথা একোৱেই নাই। গতিকে মই কেনেদৰে স্বাস্থ্যসন্মতভাৱে কেকটো বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেকটোৰ মেজাৰমেণ্টখিনি যদি সঠিক হয় তেতিয়াহ'লে কেকটো বৰ সুন্দৰ হয়। এটা আধা কেজি ওজন কেকৰ বাবে মই ল'লোঁ 2টা কণী। কণী 2টা ভাঙি ল'লোঁ। যিসকলে কণী নাখায় তেওঁলোকে কণী নিদিয়াকৈ বনাই খাব পাৰিব। 2টা কণী ভাঙি লোৱাৰ পিছত ইয়াত মই আধা কাপ চেনি দিম। যিসকলে মিঠা বেছিকৈ খায় তেতিয়াহ'লে চেনি অকণমান বেছি দিলেও একো কথা নাই। আধা কাপ চেনি, যিটো মেজাৰমেণ্ট কাপ আছে সেই কাপটোৰ জোখেৰে মই আধা কাপ চেনি দিলোঁ। চেনি আৰু কণীৰ মিশ্ৰণটো ভালকৈ হেণ্ড ব্লেণ্ডাৰডালৰ সহায়ত ফেটি ল'ব লাগিব। মই কিদৰে হেণ্ড ব্লেণ্ডাৰডালৰ সহায়ত ফেটি লৈছোঁ আপোনালোকে ভালদৰে চাব। এইখিনি ভালদৰে ফেটি লোৱা হ'লেহে বাকী সামগ্ৰীখিনি আমি ইয়াত এড কৰিব লাগিব। কণী আৰু চেনিৰ মিশ্ৰণটো ফেটি লোৱা মোৰ হৈ গৈছে। এতিয়া বাকীখিনি সামগ্ৰী আমি ইয়াতে দি ল'ব লাগিব। প্ৰথমে মই ময়দা লৈছোঁ 1 কাপ। মেজাৰমেণ্ট কাপটোৰ সহায়তে মই লৈছোঁ। 1 কাপ ময়দা লোৱাৰ পিছত ইয়াত মই দিম আধা কাপ কোকো পাউডাৰ। এই আধা কাপ কোকো পাউডাৰ মই কাপটোতে দি লৈছোঁ। আৰু দিব লাগিব 1 চামুচ বেকিং পাউডাৰ। লগতে দিব লাগিব আধা চামুচ বেকিং সোডা। অকণমান নিমখ ইয়াত মই দি লৈছোঁ। নিমখ অকণমান দিলে মিঠাটো আমাৰ বেলেঞ্চত থাকে। এটা কেক বনোৱাৰ বাবে ইমান কঠিন কাম নহয় বা কোনো ঠাইতে গৈ পেলাই ইয়াৰ কোনো প্ৰশিক্ষণো ল'ব নালাগে। আপোনালোকে এবাৰ, দুবাৰ, 3বাৰ বনাই চাওক, আপোনালোকৰ মেজাৰমেণ্ট সঠিক হৈ আহিব। প্ৰথমে এটা দুটা কেক আমাৰ বেয়া হ'ব পাৰে, কোনো কথা নাই, কিন্তু পিছলৈ আমাৰ সঠিক মেজাৰমেণ্টত কেকটো হৈ যায়। মই এনেদৰেই ঘৰতে বনাই বনাই কেক শিকিছোঁ আৰু এতিয়া মোৰ কেক বহুত সুন্দৰ হয় আৰু মই এটা দুটা অৰ্ডাৰো লওঁ। আমাৰ বেটাৰটো চালি লোৱা হৈ গৈছে। এতিয়া ইয়াত মই দিম আধা কাপ ৰিফাইন তেল। তেল অবিহনে আমাৰ কেকটো সম্পূৰ্ণ নহয়, গতিকে আধা কাপ মই ৰিফাইন তেল দিছোঁ আৰু গোটেই মিশ্ৰণটো সুন্দৰকৈ মিলাই লৈছোঁ। আপোনালোকে এটা ডাইৰেকশ্যনতে কেকৰ মিশ্ৰণটো মিলাব। ইয়াক বেছি সময় ফেটি থাকিবও নালাগে। বেছি সময় ফেটি থাকিলে আকৌ কেকটো বেয়াহে হৈ যায়। আকৌ মই ইয়াতে আধা কাপ গাখীৰ যোগ দিলোঁ। গাখীৰখিনি দিওঁতেও আপোনালোকে ভালদৰে চাব, একেবাৰতে গোটেই গাখীৰখিনি দি নিদিব। অলপ অলপকৈ বেটাৰত গাখীৰখিনি দি পেলাই ভালদৰে মিহলাই ল'ব। কেকৰ বেটাৰটো আমাৰ হৈ গৈছে। এতিয়া এটা কেক টিনত মই এখন কাগজ দি তাতে ৰিফাইন তেল লগাই পেলাই বেটাৰটো একেবাৰতে দি দিছোঁ। এই বেটাৰখিনি কিন্তু অলপ অলপকৈ দিব নালাগে, একেবাৰতে বেটাৰখিনি দি দিব লাগে আৰু অলপ টিনটো টেপ টেপ কৰি দিব লাগে। টেপ টেপ কৰি দিয়াৰ পিছত এইখিনি মোৰ হৈয়ে গৈছে। এতিয়া মই ইয়াক অভেনত বেক কৰিম। অভেনত বেক কৰিবৰ কাৰণে মই 180 ডিগ্ৰী চেলচিয়াছত কেকটো বেক কৰিলোঁ। কেকটো মোৰ হৈয়ে গৈছে। দেখিছেনে কি সুন্দৰ হৈছে কেকটো। কেক বনাবলৈ আপোনালোকে কোনো জাগাত যাব নালাগে, ক'তো প্ৰশিক্ষণ ল'ব নালাগে। আপোনালোকে এনেদৰেই ইউটিউবৰ ভিডিঅ' চায়েই হওক বা আন বেলেগ কিবা ভিডিঅ' চায়েই হওক, আপোনালোকে সুন্দৰকৈ এটা কেক ঘৰতে বনাই ল'ব পাৰিব। গতিকে ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা কেকৰ ভিডিঅ' মই বহুতকেইটা দি থোৱা আছে, আপোনালোকে চেনেলত গৈ চাব পাৰিব।